Hello friends, কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে MLD Creation ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত দেৱজানী আদালতত দা এডভোকেট এক্ট 1961 ৰ সেকশন 32 ৰ মতে যিকোনো ব্যক্তিয়ে যিকোনো ব্যক্তিৰ হৈ ন্যায়ৰ যুঁজখন যুঁজিব পাৰে যদিহে আদালতে অনুমতি দিয়ে তাত কোনো উকিল হ'ব লাগে বুলি বাধ্যবাধকতা নাই মহোদয় মোক মাত্ৰ এটা সুযোগ দিয়ক অৰ্ণৱ বৰুৱাৰ সন্দৰ্ভত লগোৱা অভিযোগটো একেবাৰে মিছা বুলি প্ৰমাণ কৰিবৰ কাৰণে এই সুযোগটো পামনে বুলি খুদাত আপুনি এই কাৰ্যৰ বাবে এপ্লিকেশন কৰিব পাৰে বুলি কোৱা দেখিবলৈ পাইছে আৰু আজিৰ খণ্ডটোত ৰেখাই কেনেকৈ কেছত উকালতি কৰিব লাগে সকলোখিনি কথা ক'ব আৰু কিতাপ কেইখন ভালদৰে পঢ়া তেতিয়া তুমি গোটেই কথাখিনি গম পাবা আৰু লৰ বেসিক নলেজখিনি ইউটিউবত চাইও শিকিব পাৰিবা বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ দেৱজানী আজি ৰেখাই দিয়া কিতাপ কেইখন পঢ়ি থাকিব আৰু ৰত্নাই দেৱজানীক চাহ খাবলৈ দিব আৰু ইমান দেৰিলৈকে পঢ়ি থকা দেখি দেৱজানীক ৰখি ৰত্না শুই যাব আৰু ৰত্নাই শুই উঠি দেৱজানীক পঢ়ি থকা দেখি ৰত্নাই দেৱজানীক শুবলৈ ক'ব আৰু তেতিয়া দেৱজানী আৰু অলপ আছে পঢ়িয়ে শুই যাম বুলি কোৱা দেখিবলৈ পাব আনফালে অভিয়াজি ৰত্নাৰ ওচৰলৈ যাব আৰু দেৱজানীয়ে নিজে কেছ খেলা কথাটো সুধিব আৰু তেতিয়া ৰত্নাই তোৰ অৰ্ণৱদাক জেলৰ পৰা উলিয়াবৰ কাৰণে দিনত টিউচন কৰে আৰু গোটেই ৰাতিটো কেছ খেলিবৰ বাবে পঢ়ি থাকে আনকি টোপনিও নামাৰে বুলি ক'ব কিন্তু তহঁতে কি কৰিলি ঘৰতে মনে মনে সোমাই আছা বুলি ক'ব এতিয়া বাৰু অভিয়ে কি ক'ব দেখিবলৈ পাব বৰষুণ নামৰ ধাৰাবাহিকখনত আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ